এইবাৰ আমি চাবলৈ আহিলোঁ এখন জীয়াই থকা দলং। এয়া আহি আছোঁ আমি। চাওকচোন গাঁওখনৰ পৰিৱেশ ইমান ধুনীয়া পৰিষ্কাৰ। জীয়াই থকা দলং কোৱাৰ কাৰণটো হ'ল এই দলংখন কোনো লোহা ষ্টীল আদিৰে বনোৱা দলং নহয়, এইখন গছৰ শিপাৰে বনোৱা দলং হয়। গতিকে এইখন চাবলৈ বিৰাট হেঁপাহ। কেনেকুৱা হ'বনো এয়া আমি আহি আছোঁ। কেনেকুৱা হ'ব চাবলৈ বিৰাট হেঁপাহ। এয়া আমি তললৈ এনেদৰে আহি আছোঁ। সকলো এইবোৰ দোকান এনেদৰে আছে চাওকচোন। এই পাহাৰখন দেখিবলৈ পাই আছে। এইফালে আছে বাংলাদেশ হয়। এয়া আমি আহি আছোঁ তললৈ। এয়া পামহি আৰু আহি আছোঁ। এই দলংখন চাবলৈ হ'লেও টিকেট কাটিব লগা হৈছে। এয়া আমি আহি আছোঁ। এয়া পৰিৱেশটো চাওকচোন। এনেদৰে চাই আহি আছোঁ আৰু। এয়া আমি পাম আৰু। এয়া দেখিছেনে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। পানী দেখিয়ে ভাল লাগিছে, কিবা এটা চাই বহুত বেছি ভাল লাগিছে। এইখন দলংখন এয়া এনেদৰে জীৱিত দলং আৰু আছে ইয়াৰ পৰা অলপ দূৰত। আমাৰ চোৱা হোৱা নাই, এইখন চালোঁ হ'ল আৰু ইয়াৰ পৰা দূৰ, গতিকে আমাৰ চোৱা নহ'লে। এয়া আমি এইখনকে চাই আছোঁ। এনেদৰে গোটেই পৰিৱেশটো চাওকচোন, দেখাবলৈ চেষ্টা কৰি আছোঁ। ইমান ধুনীয়া সেউজীয়া সেউজীয়া গোটেই পৰিৱেশটো দেখিলে ভাল লাগে। এয়া ইমান ভাল লাগিছে নহয় চাই। এয়া চাওকচোন গোটেই পৰিৱেশটো চাই হেঁপাহ পলোৱা নাই। এয়া আমি চাই আছোঁ। এইখন দলংখন এয়া আমি যাবলৈ লৈছোঁ। এয়া চাওকচোন। আজি আমি ঘৰলৈ যামগৈ। এয়া চাওকচোন খোজকাঢ়ি গৰম লাগি গৈছে। এয়া আজি আমাৰ শ্বিলঙৰ যাত্ৰা শেষ হ'ল। আমি এতিয়া নগাঁও যামগৈ ঘৰলৈ। বহুত বেছি ভাল লাগিলে শ্বিলঙত। গোটেই পৰিৱেশবোৰ চাই, ঠাইবোৰ চাই বহুত বেছি ভাল লাগিলে। এয়া আমি আহি আছোঁ ঘৰলৈ বুলি। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।